Hello friends, welcome to my YouTube channel Assam Tech and Earn. Friends, আজি মই আপোনালোকৰ বাবে এই লকডাউনৰ সময়ত ঘৰত বহি ইনকাম কৰাৰ এটা সুবৰ্ণ সুযোগ লৈ আহিছোঁ ফ্ৰেণ্ড। যদি আপুনি ঘৰত বহি ইনকাম কৰাৰ সুবিধা চাই আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবেই। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ফ্ৰেণ্ডছ, মই এই ভিডিঅ'টোত আপোনালোকক ক'ম যে আপুনি কেনেকৈ ফ্ৰী অফ কষ্ট ঘৰত বহি অনলাইন শ্বপ এটা খুলিব পাৰিব আৰু সেইটো আপোনাৰ এণ্ড্ৰইড মোবাইলত। ফ্ৰেণ্ডছ, আপুনি আপোনাৰ অনলাইন শ্বপটো খুলিবৰ বাবে চিম্পলি আপুনি এটা এপছ ইনষ্টল কৰিব লাগিব। এপটোৰ নাম হৈছে মিছ'। সেই এপটো 100% ৰিয়েল আৰু 100% জেনুইন এপ হয় ফ্ৰেণ্ডছ, কাৰণ সেই এপছটো ময়ো বহুত দিনৰ পৰাই ইউজ কৰি আছোঁ আৰু এটা ভাল ইনকাম জেনেৰেট কৰিবলৈ সক্ষম হৈছোঁ। চ' ফ্ৰেণ্ডছ, এই এপটো একেবাৰে ৰিয়েল এপ হয়। এপটোৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আপুনি চিম্পলি মোৰ ডিছক্ৰিপশ্যনত গৈ সেই এপটো ইনষ্টল কৰি ল'ব আৰু লগতে এটা ৰেফাৰ কোড দিয়া আছে ফ্ৰেণ্ড। সেই ৰেফাৰ কোডটো যদি আপুনি এণ্টাৰ কৰে তেন্তে ইমিডিয়েটলি আপুনি আপোনাৰ বেংক একাউণ্ট 200 টকা এটা পাই যাব ফ্ৰেণ্ড। সেইটো মই গেৰেণ্টি দি পিনি ক'ব পাৰোঁ, কিয়নো কাৰণ মই এই এপছটো বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু সেই যেতিয়া মই ৰেফাৰ কোডটো এণ্টাৰ কৰিছোঁ তেতিয়া লগে লগে মোৰ বেংক একাউণ্ট 200 টকা এটা আহি গৈছে। চ' ফ্ৰেণ্ডছ, আপুনি এই এপছটো ইনষ্টল কৰিব আৰু এই যিটো ৰেফাৰ কোড মোৰ দিয়া আছে ডিছক্ৰিপশ্যনত চাই ল'ব, ঠিক আছে, আৰু ৰেফাৰ কোডটো এণ্টাৰ কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এই এপটো মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপুনি তাৰ পৰা চিম্পলি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পাছত যিটো ৰেফাৰ কোড আছে সেই ৰেফাৰ কোডটো এণ্টাৰ কৰি ল'ব, ঠিক আছে। মই এতিয়া আপোনালোকক দেখুৱাম যে আপুনি কেনেকৈ এই এপছটোত কাম কৰিব আৰু কেনেকৈ ইয়াত কাম কৰি আপুনি এটা ঘৰতে বহি এটা ভাল ইনকাম কৰিব পাৰে ফ্ৰেণ্ডছ। চ' মই চিম্পলি মোৰ যিটো এপ আছে মিছ' এপছটো এপ্লিকেশ্যনটো মই অ'পেন কৰি লৈছোঁ, ঠিক আছে। চ' ফ্ৰেণ্ডছ, মই এইটো চাইছোঁ আপুনি ইয়াত মিছ', ঠিক আছে, ইয়াত মিছ' এপটো আহি গৈছে। মই এতিয়া ইয়াত গৈ পিনি ইয়াত ষ্টেপ বাই ষ্টেপ মই দেখুৱাম যে আপুনি ইয়াত কেনেকৈ কি কৰিব লাগে। চ' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো আপুনি অকণো স্কিপ নকৰিব আৰু সম্পূৰ্ণকৈ চাব, তেতিয়া আপুনি গোটেইখিনি প্ৰচেছ আপুনি বুজি পাব। চ' আপুনি অকণো প্ৰব্লেম ফেচ কৰিব নাপাব, ঠিক আছে। চ' মই এপছটো চিম্পলি অ'পেন কৰি লৈছোঁ, ঠিক আছে। আপুনি এনেকৈ ইনষ্টল কৰি ল'ব, তাৰপাছত অ'পেন কৰিব। এই আছে অ'পেন হৈ গৈছে। অ'পেন আছে যে আপুনি ফাৰ্ষ্টত আৰ্ণ ফ্ৰম হোম, ঠিক আছে, উইথ জিৰ' ইনভেষ্টমেণ্ট, ঠিক আছে। আৰ্ণ ফ্ৰম হোম উইথ জিৰ' ইনভেষ্টমেণ্ট, ইয়াত কণ্টিনিউ এটা আছে, ঠিক আছে। মই ইয়াত কণ্টিনিউ যিটো বটন সেইটো মই এতিয়া ক্লিক কৰি দিছোঁ, ঠিক আছে। ক্লিক কৰাৰ লগে লগে মোৰ যিটো ফোন নম্বৰ এই ফোন নম্বৰটো আহি গৈছে, ঠিক আছে। ইয়াত ফোন নম্বৰটো আহি গৈছে। নেক্সটত ক্লিক কৰিছোঁ। OTPটো ইয়াত অট'মেটিক নিজে ভেৰিফাই হৈ যাব, ঠিক আছে। ইয়াত চাইছে মোৰ ভেৰিফাই হৈ গৈছে। ভেৰিফাই হোৱাৰ পাছত ইয়াত চাইছে আপুনি কিবা এটা ভিডিঅ' আহি গৈছে। সেই ভিডিঅ'টোত ক'ব যে আপুনি মেছত কেনেকৈ কাম কৰিব লাগে আৰু কেনেকৈ ইয়াত কাম কৰি কেনেকৈ ইয়াত ইনকাম কৰিব পাৰে। যদি আপুনি মেছৰ বিষয়ে আৰু সঠিককৈ জানিব বিচাৰে তেন্তে আপুনি এই ভিডিঅ'টো চাব। যিহেতু মই এই মেছৰত কেনেকৈ কি কৰিব লাগে গোটেইখিনি প্ৰচেছ গম পাওঁ, যিহেতু মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ। চ' মই এই ভিডিঅ'টো স্কিপ কৰিম, ঠিক আছে। স্কিপ কৰাৰ লগে লগে মই এতিয়া মিছ'ৰ যিটো হোম পেজ, ঠিক আছে, হোম পেজত আহি গৈছোঁ, ঠিক আছে। এতিয়া ইয়াত আপুনি সকলো ধৰণৰ প্ৰডাক্ট পাই যাব ফ্ৰেণ্ড। ফৰ এক্সাম্পল, মতা মাইকী সৰু ল'ৰা ছোৱালীকে আদি কৰি বুঢ়া বুঢ়ী সকলোৰে বাবে কাপোৰ, জোতা, বিউটি প্ৰডাক্ট, হেল্থ কেয়াৰ, বেবী প্ৰডাক্ট ইয়াত পাই যাব চিম্পলি। এই প্ৰডাক্টসমূহ আপুনি আপোনাৰ যি চিনাকি মানুহ আছে, ঠিক আছে, আপোনাৰ যিটো ছ'চিয়েল মিডিয়া যেনে ফৰ এক্সাম্পল হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক একাউণ্ট, ঠিক আছে, আপুনি তাত আপোনাৰ যিখিনি চিনাকি মানুহ তেওঁ ইয়াৰ প্ৰডাক্টখিনি শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনোবা চিনাকি মানুহে এই প্ৰডাক্টটো ভাল পায় আৰু আপোনাক যদি সোধে যে সেই প্ৰডাক্টটোৰ MRP কিমান, তেতিয়া আপুনি ইয়াৰ প্ৰডাক্টৰ যিটো MRP সেই MRPৰ লগত আপুনি আপোনাৰ ইচ্ছামতে আপোনাৰ মাৰ্জিনটো এড কৰিব পাৰিব। ফৰ এক্সাম্পল, কোনো এটা প্ৰডাক্টৰ MRP ধৰি লওক 200 টকা, সেই প্ৰডাক্টটো আপুনি 100 টকা এটা লগাই সেই প্ৰডাক্টটো 300 টকাটো আপুনি বেচিব পাৰিব।
আৰু তাত মিছ'য়ে আপোনাক ফুল ছাপোৰ্ট কৰিব। আৰু যেতিয়া প্ৰডাক্টটো আপোনাৰ কাষ্টমাৰৰ হাতলৈ যাব তেতিয়া কাষ্টমাৰজনে আপুনি এড কৰা মাৰ্জিনৰ মতে অৰ্থাৎ 300 টকাই পে' কৰিব লাগিব। আৰু সেই পইচাটো মিছ'য়ে কাষ্টমাৰৰ হাতৰ পৰা তুলি লৈ মিছ' যিটো অফিচিয়েল ৰেট, ঠিক আছে, 200 টকা, সেই 200 টকাটো মিছ'য়ে ল'ব আৰু বাকী যিটো 100 টকা, সেই 100 টকাটো আপোনাৰ যিটো ইণ্ডিয়ান বেংক একাউণ্ট তালৈ ট্ৰান্সফাৰ কৰি দিব। চ' ফ্ৰেণ্ডছ, এনেকৈ কৰি আপুনি ইয়াৰ প্ৰডাক্টসমূহ শ্বেয়াৰ কৰি মাহেকত 50,000 লৈকে ইনকম কৰিব পাৰে। আপুনি যদি ইয়াত বেছি সময় দিব পাৰে তেন্তে আপুনি বেছি ইনকম কৰিব ফ্ৰেণ্ডছ। চ' মই এতিয়া আপোনালোকক দেখাম যে প্ৰডাক্টসমূহ কেনেকৈ শ্বেয়াৰ কৰিব লাগে আৰু কেনেকৈ কাম কৰিব। মই গোটেইখিনি প্ৰচেছ মই এতিয়া আপোনালোকক দেখুৱাম। চ' ফ্ৰেণ্ডছ, মই বৰ্তমান আপোনালোকে যিহেতু দেখিছে যে মই ৱমেন শ্বুজ অৰ্থাৎ মাইকী মানুহৰ যি জোতা চেণ্ডেল সেই কেটেগৰীত মই বৰ্তমান লগ ইন হৈ আছোঁ। চ' মই ইয়াৰ শ্বুজ কিযোৰ আপুনি দেখি পাইছে, সেই শ্বুজ কিযোৰ কেনেকৈ আপুনি শ্বেয়াৰ কৰিব আপোনাৰ ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপত। চ' মই সেইখিনি আপোনালোকক এতিয়া মই দেখুৱাম। চ' ফ্ৰেণ্ডছ, আপুনি ইয়াত চাইছে, ইয়াত বহুত ধৰণৰ শ্বুজ পাই যাব আপুনি। এটাৰ ওপৰত এটা ধুনীয়া আপুনি দেখিব পাব। চ' আপুনি মোক যিহেতু সেই যিটো পিংক কালাৰৰ শ্বুজ চাইছে, ঠিক আছে, সেই পিংক কালাৰৰ যিটো শ্বুজ, সেই শ্বুজটো মোক বহুত ভাল লাগিছে। চ' এইটো মই শ্বেয়াৰ কৰি আপোনাক দেখুৱাম। চ' মই ইয়াত ক্লিক কৰিছোঁ, ঠিক আছে। ঠিক আছে, ইয়াত আছে যে মই ক্লিক কৰাৰ লগে লগে মোৰ যিটো হোৱাটছএপ একাউণ্ট আছে, ঠিক আছে ফ্ৰেণ্ড, হোৱাটছএপ একাউণ্টটো মোক অন হৈ যাব। তেতিয়া মোৰ হোৱাটছএপৰ যিমান কণ্টেক্ট আছে সেই কণ্টেক্টৰ লিষ্টটো আহি যাব। আৰু এতিয়া আপুনি কাক শ্বেয়াৰ কৰিব সেই প্ৰডাক্টটো, তাক টিক কৰি সেই শ্বেয়াৰ কৰি দিব পাৰে। আৰু শ্বেয়াৰ কৰাৰ পাছত যদি প্ৰডাক্টটো কোনোবাক ভাল লাগে বা শ্বেয়াৰ কৰা ব্যক্তিজনক যদি ভাল লাগে, তেওঁ আপোনাক কণ্টেক্ট কৰিব আৰু আপোনাক ক'ব যে প্ৰডাক্টটোৰ MRP কিমান। আৰু এটা কথা ফ্ৰেণ্ডছ, প্ৰডাক্টটো শ্বেয়াৰ কৰাৰ পাছত ইয়াৰ ডিছক্ৰিপশ্যন যিটো, সেই ডিছক্ৰিপশ্যনটো অট'মেটিক সেই আপোনাৰ শ্বেয়াৰ কৰা ব্যক্তি বা চিনাকি মানুহজনৰ ওচৰলৈ গুচি যাব। কিন্তু আপুনি ভয় খাব নালাগে যিহেতু, কাৰণ সেই ডিছক্ৰিপশ্যনত ইয়াৰ সেই প্ৰডাক্টটোৰ MRPটো লিখা নাথাকিব। হয় ফ্ৰেণ্ডছ, ইয়াৰ MRPটো লিখা নাথাকিব, কাৰণ এইটো এটা হৈছে মেছ'ৰ পলিচি, যাৰ সহায়ত আপুনি ঘৰতে বহি এটা ভাল ইনকম কৰিব পাৰে ফ্ৰেণ্ডছ, ঠিক আছে। চ' ফ্ৰেণ্ডছ, সেইটো চাই আপুনি টেনশ্যন ল'ব নালাগে ফ্ৰেণ্ডছ, ঠিক আছে। চ' মই যিহেতু এতিয়া মই প্ৰডাক্টটো শ্বেয়াৰ কৰি দিছোঁ, যেতিয়া সেই ফ্ৰেণ্ডজনীয়ে মোক ক'ব যে প্ৰডাক্টটো ভাল লাগিছে যদি মোক কণ্টেক্ট কৰিব আৰু মোৰ পৰা MRPটো সুধি, ইয়াৰ কিমান MRP হ'ব সেইটো সুধি তাৰ এড্ৰেছটো দি পিনি মোৰ সেইটো অৰ্ডাৰটো কনফাৰ্ম কৰি দিব, ঠিক আছে। চ' মই এতিয়া বেক হৈ গৈছোঁ আৰু বাকীখিনি প্ৰচেছ আপুনি কেনেকৈ সেইটো প্ৰডাক্টটো অৰ্ডাৰ কৰিব মই সেইখিনি প্ৰচেছ মই দেখুৱাম। চ' মই এতিয়া সেই হোৱাটছএপৰ পৰা মই বেক হৈ গৈছোঁ, ঠিক আছে। চ' পিকচাৰটো যিহেতু এইটো, চ' পিকচাৰটোত মই আকৌ এবাৰ ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াৰ যিমান শ্বুজ আছে সেই সকলোখিনি শ্বুজ ইয়াত আহি গৈছে, ঠিক আছে। ইয়াত চাইছে মই স্ক্ৰল ডাউন কৰি দেখুৱাইছোঁ, সেইটো যিহেতু শ্বুজটো ইয়াত আহি গৈছে সেই ব্লু কালাৰৰ। চ' মই সেই শ্বুজটো আপুনি কেনেকৈ অৰ্ডাৰ কৰিব মই এতিয়া দেখুৱাম। ক্লিক কৰিছোঁ ইয়াত শ্বুজত, ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ আহিছে। চ' মই ইয়াত চিম্পলি যিটো এই তলত দেখি পাইছে আপুনি, ঠিক আছে, এড টু কাৰ্ট, তাত মই চিম্পলি ক্লিক কৰি দিছোঁ, ঠিক আছে। ক্লিক কৰাৰ লগে লগে ইয়াত ইয়াৰ চাইজটো আৰু আপোনাক কিমান কুৱাণ্টিটি লাগে, মানে কিমানটা লাগে, মোৰ যিহেতু এযোৰ লাগে, চ' মই এটা চিলেক্ট কৰি ইয়াত কনফাৰ্ম কৰি দিছোঁ, ঠিক আছে। চ' আপুনি চিম্পলি আপোনাক কিমানটো কুৱাণ্টিটি লাগিব সেইটো চিলেক্ট কৰি এইটো কনফাৰ্ম কৰি দিব। কৰাৰ পাছত এটা অ'কেটো ক্লিক কৰি দিছোঁ মই, চৰি, ঠিক আছে। ইয়াত অলপ কিবা প্ৰব্লেম হৈ গৈছে। চ' মই আকৌ এড টু কাৰ্টত অপশ্যন এটা চাইছে আপুনি ৰাইট চাইডে, এড টু কাৰ্টত এটা অপশ্যন ওলাই আহিছে, ঠিক আছে। ইয়াত মই এতিয়া ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আকৌ মই এতিয়া, ঠিক আছে, এতিয়া ইয়াত চিম্পলি এইটো এড টু কাৰ্ট হৈ গৈছে। সেইটো কাৰ্ডত লগটো চাইছে আপুনি, ইয়াত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত পে'মেণ্ট মেথডটো ওলাই গৈছে। যিহেতু আপুনি ইয়াত অনলাইনো পে'মেণ্ট কৰিব পাৰিব আপোনাৰ ডেবিট কাৰ্ডৰ সহায়ত, ঠিক আছে।
মই যিহেতু কেছ অন ডেলিভাৰী কৰিম, চ' মই কেছ অন ডেলিভাৰীটো ছিলেক্ট কৰি লৈছোঁ আৰু প্ৰচেছত ক্লিক কৰি দিছোঁ। ঠিক আছে, এতিয়া আহি গৈছে মেইন পইণ্টত, এড মাৰ্জিন। চ' ফ্ৰেণ্ডছ, আপুনি মাৰ্জিনত আপোনাৰ ইচ্ছামতে আপুনি আপোনাৰ মাৰ্জিনটো এড কৰিব পাৰে। চ' ইয়াত শ্বুজৰ যিটো মাৰ্জিন দিয়া আছে, সেই মাৰ্জিনটো হৈছে 490 টকা। ঠিক আছে ফ্ৰেণ্ড, চ' মই চিম্পলি ইয়াত এই শ্বুজৰ MRPটো ধৰি লৈছোঁ 600 টকা। ঠিক আছে, মই এইটো 600 টকাত বেচিম। চ' 600 টকা মই ইয়াত এণ্টাৰ কৰি দিছোঁ। 600 টকা এণ্টাৰ কৰাত, ঠিক আছে, 600 টকা মই এণ্টাৰ কৰি দিছোঁ ইয়াত। চ' ফ্ৰেণ্ডছ, 600 টকা এণ্টাৰ কৰাত ইয়াত মোৰ প্ৰফিটটো হৈছে 110 টকা। যেতিয়া সেই প্ৰডাক্টটো মোৰ কাষ্টমাৰজনলৈ ডেলিভাৰ হ'ব, ডেলিভাৰ হোৱাৰ পাছত 7 ডেইজ ভিতৰত মোৰ যিটো মাৰ্জিন, সেইটো মাৰ্জিনটো মোৰ বেংক একাউণ্টত অট'মেটিক ট্ৰান্সফাৰ হৈ যাব ফ্ৰেণ্ড। চ' আপুনি চিম্পলি এনেকুৱা আপোনাৰ মাৰ্জিনটো এড কৰি ইয়াত আপুনি ইনকাম কৰিব পাৰে। চ' মই ইয়াত চিম্পলি কনফাৰ্মত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ এড্ৰেছ, কাষ্টমাৰজনৰ এড্ৰেছটো ফিল আপ কৰিবলৈ আহিছে। চ' মই চিম্পলি আনাডাৰটোত একাউণ্টত চইচ কৰি লৈছোঁ। চইচ কৰাত এইটো ইয়াত কাষ্টমাৰজনৰ ইয়াত ডিটেইলখিনি ফিল আপ কৰিব লাগিব ফ্ৰেণ্ডছ। আপুনি প্ৰডাক্টটো কাক ডেলিভাৰ কৰিব বিচাৰিছে, ঠিক আছে। চ' আপোনাৰ সেই কাষ্টমাৰজনৰ এড্ৰেছটো লৈ আপুনি ইয়াত চিম্পলি আগত ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পাছত ইয়াত ছেভ এড্ৰেছত ক্লিক কৰি দিব। ঠিক আছে, ইয়াত আপুনি আপোনাৰ কাষ্টমাৰজনৰ নাম, ফোন নম্বৰ, পিনক'ড, ঠিক আছে, এনেকুৱা সকলো ডিটেইলখিনি আপুনি ইয়াত দেখি পাব। এই সকলো ডিটেইলখিনি আপুনি চিম্পলি ইয়াত ফিল আপ কৰি আপুনি ছেভ এড্ৰেছত ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পাছত আপোনাৰ সেই প্ৰডাক্টটো অৰ্ডাৰ হৈ যাব। অৰ্ডাৰ হোৱাৰ পাছত 7 ডেইজ ভিতৰত আপোনাৰ কাষ্টমাৰজনে সেই প্ৰডাক্টটো পাই যাব আৰু পে' কৰাৰ পাছত হেণ্ড টু হেণ্ড পে' কৰিব কাষ্টমাৰজনে। পে' কৰাৰ পাছত 7 ডেইজ ভিতৰত আপুনি আপোনাৰ যিটো প্ৰফিট, সেই প্ৰফিট আপুনি আপোনাৰ বেংক একাউণ্টত পাই যাব ফ্ৰেণ্ড। চ' আপুনি ইয়াত এনেকৈ ৱৰ্ক কৰি আপুনি ইয়াত ভাল ইনকাম কৰিব পাৰে। সেইটো আপোনাৰ পকেটৰ পৰা 1 টকা পইচা খৰচ নকৰাকৈ ফ্ৰেণ্ড। চ' সেইটো এটা খুব ভাল এপছ, আপুনি সেই এপছটো নিশ্চয় ইউজ কৰিব আৰু মই দিয়া ৰেফাৰ কোডটো এণ্টাৰ কৰিবলৈ নাপাহৰিব। চ' মই ইয়াত চিম্পলি ইয়াত ছেভ এড্ৰেছত ক্লিক কৰি দিব। ঠিক আছে, মই ইয়াত যিহেতু নকৰোঁ সেইকাৰণে মই বেক হৈ গৈছোঁ ফ্ৰেণ্ড। ঠিক আছে, মই এতিয়া আপোনালোকক মই বাকীখিনি ইয়াত আপুনি বেংক একাউণ্ট কেনেকৈ এটেচ কৰিব আৰু কি প্ৰডাক্ট আছে সেইখিনি অকণমান আপোনাক দেখুৱাব বিচাৰিছোঁ। চ' মই ইয়াত বেক হৈ গৈছোঁ। ঠিক আছে, এয়া চাইছে, ইয়াত সকলো প্ৰডাক্ট পাই যাব ফ্ৰেণ্ডছ। ইয়াত বেবী শ্বুজ, বেবী প্ৰডাক্টৰ পৰা আদি কৰি সকলো প্ৰডাক্ট আপুনি চাৰ্টছ, টি চাৰ্টছ, ঠিক আছে, আকৌ এইফালে কুৰ্টিজ সকলোখিনি পাই যাব। ইয়াত চাইছে আপুনি কিডছৰ যিখিনি শ্বুজ আছে সেই শ্বুজখিনি আপুনি ইয়াত দেখি পাইছে। ঠিক আছে, ইয়াৰ উপৰি আপুনি যি প্ৰডাক্ট বিচাৰে আপুনি ইয়াত চাৰ্চ কৰিব পাৰে। আপুনি চিম্পলি ইয়াত প্ৰডাক্টটো পাই যাব। চ' মই এতিয়া আপোনালোকক দেখুৱাম যে আপোনাৰ যিটো বেংক একাউণ্ট, সেই বেংক একাউণ্টটো সি মিছ' এপত কেনেকৈ এটেচ কৰিব। চ' চিম্পলি আপুনি ইয়াত যিটো একাউণ্ট বুলি অপশ্যন এটা দেখিছে তলত, ঠিক আছে, মই তাত ক্লিক কৰিছোঁ। ঠিক আছে ফ্ৰেণ্ড, ক্লিক কৰাত এনেকুৱা ইণ্টাৰফেচ, এইটো মাই বেংক একাউণ্টত গৈছোঁ মই। ঠিক আছে, ক্লিক কৰাত মাই বেংক একাউণ্টত ক্লিক কৰাত আপুনি ইয়াত মই যি ধৰণে ফিল আপ, যিহেতু মোৰ আগতে কৰা আছে মই সেইকাৰণে নকৰোঁ। ইয়াত আপোনাৰ বেংকৰ নাম, বেংক একাউণ্ট নাম্বাৰ, আপোনাৰ নামটো লগতে IFSC ক'ডটো দি পিনি আপুনি ইয়াত আপোনাৰ বেংক একাউণ্টটো আগত ছেভ কৰি ল'ব ফ্ৰেণ্ডছ। ঠিক আছে, ছেভ কৰাৰ পাছত ইয়াত আপুনি ৱৰ্ক কৰিব। তেতিয়া আপুনি ৱৰ্ক কৰিলে, ছেভ কৰাৰ পাছত আপুনি যদি ৱৰ্ক কৰে তেতিয়া আপোনাৰ প্ৰফিটটো 7 ডেইজ ভিতৰত আপুনি অট'মেটিক পাই যাব। চ' ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক বাকীখিনি ইয়াত ফিচাৰ আছে সেইখিনি দেখুৱাব বিচাৰিছোঁ। চ' মই চিম্পলি ইয়াত যিখিনি কেটেগৰী আপুনি শ্বেয়াৰ কৰিব, সেই কেটেগৰী শ্বেয়াৰ কৰাত এই মাই কেটেগৰী শ্বেয়াৰ অপশ্যন যাব আৰু ইয়াত যিখিনি প্ৰডাক্ট আপুনি শ্বেয়াৰ কৰিব সেই প্ৰডাক্ট সকলো শ্বেয়াৰ কৰা প্ৰডাক্টখিনি আপুনি পাই যাব। ইয়াত চাইছে আপুনি, ইয়াত মোৰ শ্বেয়াৰ কৰা প্ৰডাক্টখিনি ওলাই গৈছে। ঠিক আছে, ইয়াৰ উপৰি ফ্ৰেণ্ডছ আপুনি ইয়াত ৰেফাৰ এণ্ড আৰ্ণ বুলি এটা অপশ্যনো পাব। আপুনি এই এপছটো আপোনাৰ বন্ধু বান্ধৱীলৈ ৰেফাৰ কৰি ইয়াত ইনকাম কৰিব পাৰে। সেইটো 50,000 পৰা 1 লাখ টকালৈকে ফ্ৰেণ্ডছ। চ' মই চিম্পলি এই ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটো ক্লিক কৰিছোঁ। ক্লিক কৰাত আপুনি ইয়াত দেখি পাইছে, ইয়াত সেই এপছটো আপুনি
ৰেফাৰ কৰিব আৰু ইনকাম কৰিব। যিহেতু মোৰ এতিয়ালৈকে ৰেফাৰ কৰা নাই, সেইকাৰণে মোৰ বেলেঞ্চ 0 দেখুৱাইছে, ঠিক আছে। চ' আপুনি ইয়াত ৰেফাৰ কৰি আপুনি ইয়াত এটা ভাল ইনকাম কৰিব পাৰে, ঠিক আছে ফ্ৰেণ্ড। চাইছে আপুনি ৰেফাৰ অপশ্যনত মই লগ ইন হৈ আছোঁ। আৰু যদি আপুনি সেই মেছৰ ৰেফাৰ আনটোৰ প্ৰগ্ৰেমটোৰ বিষয়ে আৰু ভালকৈ জানিব বিচাৰে, তেন্তে আপুনি এই ভিডিঅ'টো চাব পাৰে, ঠিক আছে ফ্ৰেণ্ড। চ' যিহেতু মই এই ভিডিঅ'টো নাচাওঁ, সেইকাৰণে মই বেক হৈ আপোনালোকক মোৰ যিটো পে'মেণ্ট প্ৰুফ আছে, ঠিক আছে, পে'মেণ্ট প্ৰুফ, সেই পে'মেণ্ট প্ৰুফটো মই দেখুৱাব বিচাৰিছোঁ, যিটো মই ইয়াত কাম কৰি মই ইনকাম কৰিছোঁ নিজে। চ' মই এতিয়া আপোনালোকক মোৰ যিটো পে'মেণ্ট প্ৰুফ সেইটো দেখুৱাব বিচাৰিছোঁ, ঠিক আছে ফ্ৰেণ্ড। চ' মই চিম্পলি যিটো পে'মেণ্ট আছে, ঠিক আছে, পে'মেণ্ট অপশ্যনত গৈছোঁ মই, মাই পে'মেণ্ট, ঠিক আছে, দেখি পাইছে আপুনি মাই পে'মেণ্টত ক্লিক কৰিছোঁ। ক্লিক কৰাত ইয়াত আপুনি যিখিনি ইয়াত চাইছে আপুনি চব সেইখিনি হৈছে মোৰ পে'মেণ্টখিনি। চ' ফ্ৰেণ্ডছ, মই যিহেতু আপোনালোকক ইয়াত মই থাম্বনেইলতে কৈছোঁ যে মই পে'মেণ্ট প্ৰুফটো দেখুৱাম। চ' আপুনি ইয়াত মোৰ পে'মেণ্ট প্ৰুফটো দেখি পাইছে যে মই কিমান ইনকাম কৰিছোঁ ফ্ৰেণ্ড। চ' আপুনি চিম্পলি এই এপটো ইনষ্টল কৰি আপুনি ইয়াত কাম কৰি এটা ভাল ইনকাম কৰিব পাৰে। চ' আপুনি এপছটো নিশ্চয় ইউজ কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলে যদি আপুনি প্ৰথম হৈছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানে। আপোনালোকৰ ওচৰলৈ আকৌ আহিম আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ। চ' ষ্টে হোম, ষ্টে ছেফ, থেংক ইউ ফৰ ৱাচিং।